নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে পৃথিৱীৰ 5বিধ ডাঙৰ বা দীঘল সাপৰ বিষয়ে ক'ম। কিন্তু তাৰ আগতে মোৰ আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক বন্ধু বান্ধৱীসকল, অলপ পলম নকৰাকৈ মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পৃথিৱীত বিভিন্ন ধৰণৰ সাপ বসবাস কৰে। এই সাপসমূহৰ ভিতৰত কিছুমান সৰু আৰু কিছুমান ডাঙৰ। হয়তো আমি কিছুমান সাপ দেখিছোঁ আৰু কিছুমান সাপ দেখা নাই। ডাঙৰ সাপসমূহৰ ভিতৰত পৃথিৱীৰ 5 নম্বৰ স্থানত আফ্ৰিকান ৰক পাইথনৰ নাম উল্লেখযোগ্য। এই আফ্ৰিকান ৰক পাইথন সাধাৰণতে আফ্ৰিকাৰ বিভিন্ন ধৰণৰ জংঘলসমূহত পোৱা যায় বুলি উল্লেখ আছে। আফ্ৰিকান ৰক পাইথনৰ সাধাৰণতে দৈৰ্ঘ্য 4.8 মিটাৰ। কিছুমান লোকে আফ্ৰিকান ৰক পাইথন 6 মিটাৰ পৰ্যন্ত দীঘল হোৱা বুলি অনুমান কৰে, কিন্তু আজিলৈকে কনফাৰ্ম হোৱা নাই। আফ্ৰিকান ৰক পাইথনৰ পিছতে আমি বৃহৎ সাপসমূহৰ ভিতৰত গ্ৰীণ এনাকণ্ডাৰ নাম ল'ব পাৰোঁ। এই গ্ৰীণ এনাকণ্ডা চাউথ আফ্ৰিকাৰ বিভিন্ন ধৰণৰ জংঘলসমূহত পোৱা যায়। গ্ৰীণ এনাকণ্ডা পৃথিৱীৰ হেভিষ্ট স্নেকসমূহৰ ভিতৰত অন্যতম। গ্ৰীণ এনাকণ্ডাৰ এটা কমন লক্ষণ হৈছে ইয়াৰ মেল স্নেকসমূহতকৈ ফিমেল স্নেকসমূহৰ দৈৰ্ঘ্য আৰু আকাৰ বৃহৎ হয়। সাধাৰণতে গ্ৰীণ এনাকণ্ডাৰ দৈৰ্ঘ্য 7 মিটাৰ পৰ্যন্ত হোৱা যায়। পৃথিৱীৰ বৃহৎ সাপসমূহৰ ভিতৰত 3 নম্বৰ স্থানত আছে এমেথেষ্টাইন পাইথন। এই এমেথেষ্টাইন পাইথনক স্ক্ৰাব পাইথন বুলিও কোৱা হয়। এই স্ক্ৰাব পাইথন সাধাৰণতে অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া, পাপুৱা নিউগিনি অঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা যায়। স্ক্ৰাব পাইথনৰ সৰ্বমুঠ দৈৰ্ঘ্য 8.5 মিটাৰ অৰ্থাৎ 28 ফুট পৰ্যন্ত দীঘল হয়। 2 নম্বৰ স্থানত আছে ৰেটিকুলেটেড পাইথন। এই ৰেটিকুলেটেড পাইথনৰ সৰ্বমুঠ দৈৰ্ঘ্য 10 মিটাৰ অৰ্থাৎ 32.81 ফুট পৰ্যন্ত দীঘল হয় আৰু ইয়াৰ ৱেইট প্ৰায় 800 কেজি পৰ্যন্ত হোৱা দেখা যায়। বন্ধুসকল, আমি ডাঙৰ সাপ বুলিলে প্ৰথমতেই নাম লওঁ অজগৰ আৰু এনাকণ্ডাৰ বিষয়ে। কিন্তু এই বিশাল পৃথিৱীত এই অজগৰ আৰু এনাকণ্ডাতকৈও বহুগুণে বৃহৎ। আজিৰ পৰা প্ৰায় 60 মিলিয়ন বছৰ আগত কলম্বিয়াৰ এক অঞ্চলত টাইটানোবোৱা নামৰ এবিধ 49 ফিট দীঘল এক সাপ আছিল বুলি অনুমান কৰা হৈছে। বৈজ্ঞানিকসকলে অনুমান কৰে যে এই টাইটানোবোৱা সাপটোৱে ডাঙৰ ডাঙৰ ডাইনছৰ আৰু কাছসমূহক নিজৰ আহাৰ হিচাপে উপভোগ কৰিছিল। কিন্তু আজিৰ দিনত এই সাপটো আমেৰিকাত কিছুমান লোকে আছে বুলি অনুমান কৰে, কিন্তু আজিলৈকে ইয়াৰ কোনো প্ৰত্যক্ষ প্ৰমাণ পোৱা নাই। তেনেহ'লে বন্ধুসকল, কেনেকুৱা লাগিলে মোৰ এই ভিডিঅ'টো চাই? যদি ভাল লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Thanks for watching.